To welcome back to my second channel BD Blog और आज घर पर स्टार्ट करी ये आमार घर है आगफाल है सब भोट जलकिया पुली एने टाबत लगाइছো चार्जारखনত আছে ये पुली आছিলে কিবা হিফালে থৈছিল ছাগলী খাই পেলাই টুকুলা কৰি দিলে তো এনেকৈ পুলিবিলাক লগাইছে ভোট জলকীয়া পুলি আপোনালোকে লগাব পাৰে ভোট জলকীয়া পুলি ঘৰৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি কি দেখাব পাৰে দিনটোৰ ভিতৰত তো বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই গণেশক ফোন কৰিছিলোঁ গণেশ আহি গ'ল তাৰপিছত মোৰ লগত আৰু আমি দুটা গৈ আছোঁ এতিয়া পথাৰত আৰু ইয়াৰ একদম মানে ব্লগ কৰিবলৈ বহুত চখ আছে তো মই ইয়াক মোবাইলটো দি দিছোঁ ব্লগটো কৰিব আজি থেংক ইউ চ' আমি এতিয়া পথাৰ আহি পালোহি আহি পোৱা নাই আহি মানে পামহি আৰু এইটো দেখিবলৈ পাইছোঁ চাগে পথাৰ কাষত আছে আৰু আমি এতিয়া পথাৰলৈ গৈ আছোঁ বৰ্তমান আমি অলপ দূৰত আছোঁ বুলি ক'ব পাৰি আৰু মানে বহুত দূৰলৈ যাব লাগিব ন এতিয়া আৰু আমি পথাৰ ওচৰলৈ আহি পালোঁ আমাৰ মেইন ৰোড চাপানলা যোৱাৰ ৰাস্তাটো এইটো আৰু আমি বহুত ভিতৰত থাকোঁ একচুৱেলি আমাৰ মাটি দৰা দেখুৱাবলৈ বিচাৰিম আপোনালোকক আৰু আমি বৰ্তমান সোমাওঁহি বাপন দাস গৈ আছে চাবলৈ পাইছে একচুৱেলি পথাৰত আহি চাগে বহুত ভাল লাগে মোকতো বৰ্তমান ভালেই লাগিছে মানে কিবা ভাল ফিলিংছ এটা আহিছে আপোনালোকক কেনেকৈ লাগে বাৰু কমেণ্ট কৰি ক'বচোন বাৰু পথাৰত আহিলে বা কিবা পথাৰত কাম কৰি থাকিলে কেনেকুৱা লাগে আৰু আমি এতিয়া আহি পালোঁ বাপন দাসে কিবা আলি জাপি আছে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মানে যিমান মাটি দৰা দেখিছে এই ওচৰে পাঁজৰে এইখিনি মানুহ আহি এইকণতে ভাত খায় মানে যিকোনো চাহ জলপান হ'লেও ইয়াতে খায় মানে ৰ'দ পৰি থাকেতো আৰু আগলৈ দেখুৱাম সেই দূৰ দূৰণিলৈ চাওক কি ধুনীয়া লাগিছে একে চাবলৈ গোটেইটো ধুনীয়া নীলা আকাশখন পৰ্বত আছে ধুনীয়া ধাননি পথাৰ বাপন দাস বহুত দূৰলৈ গুচি গ'ল বাপন দা বহুত দূৰলৈ গুচি গ'ল তাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম এতিয়া বাপন দেখিবলৈ পাইছে বাপন দা বহুত দূৰলৈ গুচি গ'ল যাওঁ তাৰ ওচৰলৈ আলি খোজকাঢ়ি যাব লাগিব আকৌ নতুন আলি ভাঙিবতো নোৱাৰি আহি পালোহি এয়া বাপন দা আলিকেইটা বান্ধি দিলে বোলে আজি তো মোৰ আলি চালি ভেটা হৈ গ'ল মানে কি আলিকেইটা ভাঙি আছিলে তো ভেটা হৈ গ'ল পানীটো ৰখিবৰ কাৰণে ভেটি দিলোঁ তো গৈ আছোঁ ঘৰ ফালে তো আৰু দিনটোৰ ভিতৰত কি দেখাব পাৰোঁ নাজানো তো মানে দিনটোৰ ভিতৰত গ'লে ভৱিষ্যতৰ কথা হৈ যায় পিছৰ কথা হৈ যায় কি দেখাব পাৰোঁ নাজানো তো দেখুৱাই আছোঁ কি দেখাব পাৰোঁ নোৱাৰোঁ তো ভিডিঅ'টো লাইক কমেণ্ট আৰু গণেশৰ মানে গণেশে কৰা এইখিনি কিমান ভাল লাগিলে বেয়া লাগিলে তো কমেণ্ট কৰি এবাৰ জনাব আৰু ন তেতিয়া তাক মই কৈ আছোঁ ব্লগ চেনেল এটা বনাবলৈ কিন্তু বনাম কৈ আছে কিন্তু গণেশে বোলে এটা ব্লগ চেনেল বনাব তো আপোনালোকে কমেণ্ট কৰি এটা এবাৰ জনাব মানে আদিবাসীত বনাব ব্লগ চেনেলটো দিল্লী লগাই আছোঁ দিল্লী হা
সুমিত কি লগাই আছো মানে পটাপট লগাব পৰা নাই ঐ তেনেকা বোকা চোকা নহয় কি কাম কৰিছ কাম কৰ পটাপট ৰু লাষ্ট ৰুপা হওক 20 ৰুপা হওক নাজানো হেৰি কিবা হ'ল মই পথাৰৰ পৰা আহিলোঁ পথাৰৰ পৰা আহি পেলাই ল'ৰা ছোৱালীকেইটাক আধাৰ কাৰ্ড বনাব গ'লোঁ আধাৰ কাৰ্ড বনাবলৈ বহুত টাইম লাগিলে টাইম লগাৰ পিছত আৰু এতিয়া ঘৰত আহি পেলাই ভাত কেইটামান খাওঁ ভাত কি গাখীৰ আছে আৰু মই দেখাই আছোঁ বেক কেমেৰা ইয়াত ভাত আছে গাখীৰ আছে লগত এখন চামুচ আৰু চেনি লৈ লৈছোঁ বিন্দাছ খাম আৰু এনেকৈ বিন্দাছ খাই বৈ হৈ যাব তাৰপিছত মানে কি ব্লগটো আজি সামৰি দিওঁ আজি ব্লগটো ইমানেই আছিলে তো গণেশে ভিডিঅ' কৰোঁতে কেনেকৈ পালে এবাৰ কমেণ্ট কৰি জনাব আৰু লগতে যোৱাকালি যোনটো শ্বুটিঙৰ ভিডিঅ' দিছিলোঁ সেইটো শ্বুটিংটো যোৱাকালি আদায় হৈ গৈছিলে সেইটো কথা মই যোৱাকালি নক'লোঁ যোৱাকালি আদায় হৈ গৈছিলে সেইটো শ্বুটিংটো আজি মানে যোৱাকালি অলপ এডিটিং কৰি থ'লোঁ ধৰ মিউজিকবিলাক সোমাবলৈ বাকী আছে মিউজিকবিলাক সোমাই কৰি আজি সন্ধিয়া বা কাইলৈ ৰাতিপুৱা মানে সেইটো ভিডিঅ' ইউটিউবত পাই যাব আপোনালোকে হেৰি আদিবাসী গ্ৰুপ ইউটিউব চেনেলটোত গৈ পেলাই চালে সেইটো ভিডিঅ' আপোনালোকে দেখা পাই যাব বা লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব চাই ল'ব গৈ থেংক ইউ ধন্যবাদ